হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি মই আপোনালোকৰ আগত টেকনিকেল ভিডিঅ' বনাবলৈ ওলোৱা নাই। আজি মই আছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আছো আৰু মোৰ লগত আছে কেচি ক্ৰিয়েশ্যন। আপোনালোকে চিনিয়ে পায় কেচি ক্ৰিয়েশ্যন কিংকৰ চৌধুৰী। ই মোৰ ভাল ফ্ৰেণ্ড হয়। ই কিবা ক'ব? তো গাইজ আমি আছো কলাক্ষেত্ৰত আৰু আজি আছে ইউটিউব মিটআপ। আৰু কি ইউটিউব মিটআপ সেইটো হৈছে অসমৰ ইউটিউব মিটআপ। মানে অসমৰ যিকেইজন ইউটিউবাৰ আছে সেই ইউটিউবাৰ কেইজন আমি লগ হৈছোঁ। বেছিভাগে আছে, সকলোখিনি সম্ভৱ নহয়, কিন্তু বেছিভাগে আছে। ভূকন দা আছে, ডিম্পু দা আছে, সকলোখিনিকে আপোনালোকে লগ পাব পাৰিব ইয়াৰ জৰিয়তে। আৰু লগতে আপোনালোকক এই ভিডিঅ'টো শেষলৈ চাবলৈ অনুৰোধ জনালোঁ আৰু লগতে মোৰ কেচি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। লগতে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজি মই আপোনালোকৰ আগত বহুত জনপ্ৰিয় আপোনালোকৰ মৰমৰ ইউটিউবাৰসকলক লগ কৰাই দিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈ চাব। আৰু আজি মই আছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এয়া হৈছে জ্যোতিবন দা। আপোনালোকে চবে চিনিয়ে পায় জ্যোতিবন দাক। জ্যোতিবন দাই এটা ধুনীয়া চেনেল চলাই আছে, যোনটোৰ নাম হৈছে বি ৱাইল্ড, কি আছিল নামটো? বি নেচাৰেল ভিউ হয়। বি নেচাৰেল ভিউ চাবা চেনেলটোকে। আৰু ইয়াৰ চেনেলটো তোমালোকে চাই আছা, খুব ভাল লাগিছে। ইয়াৰ কণ্টেণ্টবোৰ ছাপোৰ্ট কৰিবা আৰু আমাৰ অসমীয়া ইউটিউব কমিউনিটিটো ছাপোৰ্ট কৰিবা, মেইন কথা। তো মোৰো এটা সৰু চেনেল আছে বি নেচাৰেল ভিউ বুলি। তোমালোকে সৰু নহয়, ভালেই, চবে চাই চাপোৰ্ট কৰি আছে। তো ব্লগছ বনাও, ভাইন্স বনাও, দুটা চেনেল আছে। ব্লগছ বুলি এটা আছে, এটা ভাইন্স বুলি আছে। তো খুব ভাল লাগিল ইয়াক আজি লগ পালো। ইয়াতে আমি সকলো একত্ৰিত হৈছো, মানে একলগ হৈছো গোটেইবোৰ। অ'কে, তো ভিডিঅ'টো চাই আছা তোমালোকে, ইয়াৰ লগত এনজয় কৰি যোৱা। ই তোমালোকক গোটেই পৰিৱেশটো দেখাই থাকিব, দেখাই থাকিম। আৰু জ্যোতিবন দাক ছাপোৰ্ট কৰি যাবা সকলোৱে আৰু ছাবস্ক্ৰাইব কৰিবা জ্যোতিবন দাৰ চেনেলটো। বহুতেই ভাল লাগে চাই। মই ফ'ল' কৰি আহিছোঁ জ্যোতিবন দাক, কিন্তু আজি কি হৈছে মই চেনেলটোৰ নামটো পাহৰি গৈছোঁ। ইমান দিন মই চাই আছো, কিন্তু আজি নহয় নামটো অলপ টাফ হয়, অলপ ক্ৰিটিকেল টাইপ হয়। নাম লৈ কি কথা আছে? কণ্টেণ্ট কাম লৈ কথা, নাম বাদ দিয়া, কাম মেইন কথা। বাট নামটো দৰকাৰ হয় চাৰ্চ কৰাৰ কাৰণে। অ'কে, তো চেনেলটো চাবা। অ'কে, জ্যোতিবন দাই ধুনীয়া ধুনীয়া ঠাইত গৈ কিনে আপোনালোকক নতুন নতুন ভিডিঅ' দিবলৈ ট্ৰাই কৰি থাকে। তো এনেকৈ কষ্ট কৰি ভিডিঅ' দিয়ে সকলোৱে। তো এনেকৈ ছাপোৰ্ট কৰি যাবা। তো এইখিনিয়ে। তো ইয়াক লগ পাই আজি খুব ভাল লাগিল। তো ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। অ'কে, লগতে মোৰ চেনেলটো। বাই বাই। আপোনালোকৰ আগত প্ৰথমবাৰৰ বাবে মোৰ চেনেলত অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দা আছে। আৰু ডিম্পু দাই আপোনালোকক কিবা ক'ব? কি কম আৰু, আজি গৰমটো অলপমান কম কাৰণে গুৱাহাটী কলাক্ষেত্ৰত আহিছো নলবাৰীৰ পৰা অলপমান লগ কৰিম বুলি। কাৰণ ভিডিঅ' যিবিলাকে বনাওঁ ইউটিউবাৰ বুলি নকওঁ, ইউটিউবাৰটো অলপমান প্ৰফেচনেল হৈ যায়। আমি সকলোৱে ভিডিঅ' বনাওঁ, কষ্ট কৰোঁ, সেইবাবে সকলোকেইটা ইয়াত লগ হৈছোঁ। কলাক্ষেত্ৰ চাইছোঁ, গুৱাহাটী চাইছোঁ, মাছ চাইছোঁ, পানী চাইছোঁ, আপি চাইছোঁ আৰু সেয়াই আৰু আৰু ডিম্পু দাৰ ইউটিউব কৰি কেনেকুৱা লাগিল? এইখিনি ইউটিউব কৰি মজা লাগিছে। ইউটিউবতে কিমান পইচা দিয়ে সেইটো মেটাৰ নকৰে, কিন্তু মানে বহুত ভাল লাগিছে। সেইদিনা ল'ৰা এটা এই দিছে, এইটো বনাই দিছে, ডিবি নামৰ চিম্বলটো এইটো বনাই দিছে। ৰূপৰ হয়, এইটো ৰূপৰ বনাই দিছে। বহুতেই ভাল লাগিছে। আপোনালোকক দেখাই দিম ভালকে। মানুহৰ মৰমখিনি পাইছো, আপোনালোকে চাব পাৰিব। এইটো এনেকৈ মৰম দূৰৰ পৰা মানুহে বস্তু পঠাই দি থাকে। এইখিনিয়ে মৰম। আৰু এইখিনিয়ে আছিল ডিম্পু দাৰ লগত। যাতে এয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। কি নাম আছে? মোৰ চেনেলটোৰ নাম স্মাৰ্ট টেক আছাম। ডিম্পু দাৰ ঘৰ আমাৰ ওচৰতে হয়, নলবাৰীত। আপোনালোকে চবে জানে ডিম্পু দাৰ চেনেল, আৰু নাজানে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চবে জানে ডিম্পু বৰুৱা বুলি। তো এইখিনিয়ে আছিল ফ্ৰেণ্ডছ। এতিয়া মোৰ লগত আছে কুণাল আছে। আৰু কুণালে কিবা ক'ব? তো আপোনালোকে বৰ্তমান ইয়াতে আহিছো আৰু ইউটিউবৰ মিটআপ বুলি কৈছিল, কিন্তু এতিয়ালৈকে গম পোৱা নাই যে কি হ'ব প্ৰগ্ৰেম। একো গম পোৱা নাই, খালি এনে দীপাংকৰদাই লিখিছে অকণমান কিবা কাগজত ইন্ট্ৰডাকশ্যন আৰু এডভাইচ বগেৰা কিবা লিখিছে। আমিতো কি এডভাইচ দিম, আমিতো এডভাইচ ল'ব আহিছো। তো আপোনালোকে ব্লগটো চাই পেলাই এনজয় কৰিছে কৰক। আৰু ইউটিউব কৰি কেনেকুৱা লাগিছে এইখিনি ক'বা? ইউটিউব কৰি এতিয়া বৰ্তমানতো হোৱাই নাইচোন, নতুনকৈ ষ্টাৰ্ট কৰিছো। আপোনালোকে ছাপোৰ্ট কৰিব। যিটো ছেটিছফেকশ্যন যে কিবা এটা কথা ক'লে আজি আহিছে মানুহ লগ কৰিছে, তুমিয়ে কৰিছে বা হেৰি কৰিছে, কিছুমানে বা হেৰি মেছেজ কৰে, কিছুমানে হেৰি কৰে, লগ দেখি কেতিয়াবা সৰু ছাবস্ক্ৰাইব তথাপি দেখিলে যে এটা ডাঙৰ কেচিডা এতিয়া দেখা পাইছো। সিহঁতে আমাৰ কিমান ডাঙৰ চেনেল কৈছে, সিহঁতে কৈছে তোমাৰ চেনেলটো চাই ভাল লাগিছে বোলে, হেৰিটো চাই ভাল লাগিছে। সেইটো কথা শুনিলে কিমান এটা ছেটিছফেকশ্যন পায়, সেইটো চাই পেলাই বহুত ভাল লাগে। আৰু ইউটিউব কৰি ছেটিছফেকশ্যন বহুত আমাৰ ছেটিছফাইড, আমি সম্পূৰ্ণভাৱে ছেটিছফাইড। আৰু যিমান পাৰা আগুৱাই যেন আপোনালোকৰ সহায় লাগিব। গতিকে চেনেল ছাবস্ক্ৰাইব কৰে, চেনেল ছাবস্ক্ৰাইব কৰে, আমাৰ চেনেল ছাবস্ক্ৰাইব কৰে, টেক ডিছকাশ্যন ইন আছাম। এওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভাল টেকনিকেল ভিডিঅ' দি থাকে, নতুনকৈ ষ্টাৰ্ট কৰিছে। আপোনালোকে যদি সহায় কৰে বা আপোনালোকে ছাপোৰ্ট কৰে তেনেহ'লে আগুৱাই যাব আৰু আমিও আগুৱাই যাম। তো এইখিনিয়ে আছিল ফ্ৰেণ্ডছ। আমাৰ মৰমৰ জিতুমণি আছে, আৰু জিতুমণি অলপ কিবা ক'ব আজি কেনেকুৱা লাগিল? আজিতো কেনেকুৱা লাগিল নট এক্সপ্লেইন, বাট আপোনালোকে নিশ্চয় বহুতজন ইউটিউবাৰ দেখা পালে। অসমৰ এজন বিখ্যাত ইউটিউবাৰ আছে, ইয়াতে ৰিয়েল ক্ৰিয়েটৰ আছে, সকলোবোৰ আছে। অৰ্থাৎ আপোনালোকে দেখা পাই আছে ৰিয়েল ক্ৰিয়েটৰবোৰ।
আৰু সকলোৱে এটা এটা ভাল কাম কৰি গৈ আছে ইহঁতৰো চেনেল আছে ইহঁতৰ চেনেলটো আপোনালোকে নিশ্চয় চাই আৰু মোৰো চেনেল এটা আছে মোৰ নামটো আপোনালোকে নিজে মোৰ আপোনালোকে জানে চেনেলৰ বহুতে নামটো ভাল ভাল জবৰ ভিডিঅ' দি থাকে মানে যি পাইছো মই নিজে যি এক্সপেৰিমেণ্ট আছে বা নিজে যি কৰি আছো সকলোবোৰ ভিডিঅ' মই বনাবলৈ ট্ৰাই কৰি আছো আৰু ঠিক তেনেদৰে সেনেকৈ ভিডিঅ' বনাই গৈ থাকিম ইহঁতেও কষ্ট কৰি ভিডিঅ' বনাই গৈ আছে সকলোৱে ইয়াতে ৰিয়েল ক্ৰিয়েটৰে হয় আৰু সকলোৰে কষ্ট কৰি ভিডিঅ' বনাই আপোনালোকে সকলোৱে চেনেলত ভিজিট কৰক কৰি আপোনালোকে ছাপোৰ্ট কৰিব আমিও আগুৱাই যাব পাৰিম আৰু আগবাঢ়ি যাবলৈ আপোনালোকে ছাপোৰ্ট কৰিব লাগিব কাৰণ আপোনালোকৰ ছাপোৰ্ট মেইন বস্তু আপোনালোকৰ ছাপোৰ্ট যেতিয়ালৈকে থাকিব তেতিয়ালৈকে সকলোৱে আগবাঢ়ি যাব পাৰিব যেনেকে আপুনি ডাঙৰ হ'বৰ কাৰণে বহুত দিন ধৰি খাই লৈ শুই খেলি ডাঙৰ হৈছে ঠিক তেনেদৰে আপোনালোকৰ ছাপোৰ্ট আৰু সহায় থাকিলে কোনো এজন মানুহ তলফালে নাযায় আগফালে যাই থাকিব আৰু ওপৰফালে যাই থাকিব সেইটোৱে কামনা আৰু ইহঁতৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইবটো ইম্পৰ্টেণ্ট বস্তু কাৰণ ছাবস্ক্ৰাইব কৰিলে যেনেকৈ ফেচবুকত এখন ফটো দিয়াৰ লগে লগে নিজৰখিনিয়ে পাই যায় আপোনাৰ ফ্ৰেণ্ডখিনিয়ে পাই যায় ঠিক তেনেদৰে আপুনি যদি ছাবস্ক্ৰাইব কৰি থয় তেনেহ'লে ভিডিঅ'টো দিয়াৰ লগে লগে নটিফিকেশ্যন পাই যাব আৰু নটিফিকেশ্যনটো এইবাবে পায় যে ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকে গম পাইছে যে ইম্পৰ্টেণ্ট ভিডিঅ' এটা দিয়া হৈছে আৰু ইম্পৰ্টেণ্ট ভিডিঅ'টোৰ নটিফিকেশ্যন আপোনালোকে পাইছে চ' আপুনি ভিডিঅ'টো চাব পাৰিব ভিডিঅ'টো চালে আপোনাৰ লাভ হ'ব কাৰণ সকলোৱে লাভ হোৱাৰ বাবে ভিডিঅ' বনায় আৰু সেই লাভৰ পৰা আপুনি কিবা এটা শিকিব পাৰে কাৰণ মই নজনা কথাখিনি আপুনি জানিব আপুনি জনা কথাখিনি মই নাজানো ইহঁতৰ চেনেলৰ পৰা মই কিবা শিকিছোঁ মোৰ চেনেলৰ পৰা ইহঁতে শিকিছে কাৰণ মই জনা কথাখিনি ইহঁতে নাজানে যেনেকৈ ডিম্পুই যিয়ে নহওক অসমত টেকনিকেল বুজাই আছে আৰু সহজভাৱে বুজাই আছে কেনেকৈ বুজাইছে তাৰ কথা আপুনি কেৱল ছাপোৰ্ট কৰক আপুনি ভিডিঅ' চাওক মোৰ ভাষাত সেইটোৱে ইহঁতৰ চেনেলটো ভিজিট কৰিছে আপোনালোকে যদি ভাল পাইছে লাইক শ্বেয়াৰ কৰিব কাৰণ আপোনালোকে শ্বেয়াৰ কৰিলে ভিডিঅ'টো আগফালে যাই থাকিব লগতে ভিউ বাঢ়ি যাব আৰু আমি ভিডিঅ' দিবলৈ উৎসাহিত হ'ম আৰু আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিম এনেদৰে আপোনালোকে ছাপোৰ্ট কৰি যাই থাকিব এয়া হৈছে জিতুমণি এওক আপোনালোকে যদি নাজানে তেনেহ'লে এওঁৰ চেনেলটো আপোনালোকে ভিজিট কৰিব পাৰে আৰু বহুতে জানেই এয়া হৈছে জিতু আৰে ভাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কেতিয়াও নকওঁ যদি ভিডিঅ' ভাল লাগে ছাবস্ক্ৰাইব কৰিব আৰু ডিছলাইক মোৰ ভিডিঅ'ত ডিছলাইক কৰিলেও মোৰ একো আপত্তি নাই আপোনালোকৰ বেয়া লাগিলে কৰিব আপোনাৰ যদি মনত এবাৰ লাগি যায় ডিছলাইক কৰিব আপুনি মানুহে নহয় মই গেৰাণ্টি দিব পাৰোঁ